মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তোমালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটোত সেই বীৰ শ্বহীদসকলক সশ্ৰদ্ধ প্ৰণিপাত জনাই শ্ৰদ্ধা নিবেদিছোঁ, যিসকলে আমাৰ মাতৃভূমিৰ বিদেশী কবলৰ পৰা মুক্তি কৰিবৰ বাবে প্ৰাণ আহুতি দিছিল, যিসকলে আমাৰ দেশ মাতৃক ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰিছিল, তেওঁলোকক পুনৰবাৰ শ্ৰদ্ধাৰে নিবেদিছোঁ। ভাৰতবৰ্ষত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত থকা একতাৰ এনাজৰীডাল যাতে সদায় মজবুত হৈ থাকি ভাৰতবৰ্ষখন বিশ্বৰ এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাওক, তাকেই কামনা কৰি আজি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় অৰ্থাৎ প্ৰাকৃতিক সম্পদ নামৰ পাঠটোৰ খণ্ড 4ৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ আগলৈ আগবঢ়াই আনিছোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ মনোযোগেৰে চাবা। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে দুবিধ জীৱাশ্ম ইন্ধনৰ উদাহৰণ দিয়া। এতিয়া উত্তৰটো মই কৰিছোঁ কয়লা আৰু পেট্ৰলিয়াম। এতিয়া এইখিনিতে এটা কথা তোমালোকক কৈ থওঁ যে জীৱাশ্ম ইন্ধন বুলি ক'লে সেইবিলাক ইন্ধনক বুজায় যিবোৰ আচলতে বছৰ বছৰ ধৰি শ বা হাজাৰ বছৰ ধৰি বিভিন্ন ধৰণৰ জীৱাশ্মৰ ফলশ্ৰুতিত বিভিন্ন ধৰণৰ জীৱাশ্ম দহনৰ ফলশ্ৰুতিতে ইন্ধনবিলাকৰ উৎপত্তি হয়। গছ গছনিৰ লগতে বিভিন্ন জীৱ জন্তুবিলাক গেলি পচি কিছুমান ইন্ধনলৈ ৰূপান্তৰিত হয়, সেইবোৰে হৈছে জীৱাশ্ম ইন্ধন। এতিয়া তাৰে ভিতৰত দুটা জীৱাশ্ম ইন্ধনৰ উদাহৰণ হৈছে কয়লা আৰু পেট্ৰলিয়াম। এতিয়া পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কয়লা উৎপাদনকাৰী তিনিখন ঠাইৰ নাম লিখা। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাণীগঞ্জ, ধানবাদ আৰু বোকাৰো। এতিয়া ভাৰতৰ কয়লা উৎপাদনকাৰী তিনিখন ঠাইৰ নাম হৈছে ৰাণীগঞ্জ, ধানবাদ আৰু বোকাৰো। পিছৰ প্ৰশ্নটো হৈছে অসমত কয়লা পোৱা তিনিখন ঠাইৰ নাম লিখা, অৰ্থাৎ অসমৰ তিনিখন কয়লা খনিৰ নাম লিখা। এতিয়া অসমত তিনিখন কয়লা খনিৰ নাম হৈছে লিডু, মাকুম আৰু জয়পুৰ। এই তিনিখন ঠাইত অসমত কয়লা পোৱা যায়। অসমৰ এই তিনিখন ঠাইত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়। পিছৰ প্ৰশ্নটো হৈছে পনীয়া সোণ বুলি কাক কোৱা হয়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া পনীয়া সোণ বুলি খাৰুৱা তেলক কোৱা হয়, কাৰণ পেট্ৰলিয়ামক উৎঘাটন কৰি খাৰুৱা তেল প্ৰস্তুত কৰা হয়, আৰু খাৰুৱা তেল বুলি ক'লে আমি আচলতে পেট্ৰল, ডিজেল এইবিলাকক কোৱা হয়। আৰু পনীয়া সোণ বুলি কাক কিয় কোৱা হয়? কাৰণ এইবিলাকৰ মূল্য ইমানেই বেছি যে আমাৰ দেশৰ অৰ্থনীতিত ই প্ৰচুৰ পৰিমাণে বৰঙণি আগবঢ়াইছে। এতিয়া খাৰুৱা তেলকে আমি পনীয়া সোণ বুলি কোৱা হয়, যিটো আচলতে আমাৰ অসমৰ এক অতি মূল্যৱান সম্পদ। এতিয়া পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ মুখ্য পেট্ৰলিয়াম উৎপাদনকাৰী তিনিখন দেশৰ নাম লিখা। এতিয়া পৃথিৱীত বহুত দেশে বিশেষকৈ পেট্ৰলিয়াম উৎপাদন কৰে। তাৰে ভিতৰত মুখ্য পেট্ৰলিয়াম উৎপাদনকাৰী কেইখনমান দেশ হৈছে ইৰাণ, ইৰাক, চৌদি আৰৱ বা আমেৰিকা যুক্তৰাষ্ট্ৰ। এইবিলাকে কি হৈছে বিশেষভাৱে পেট্ৰলিয়াম উৎপাদন কৰে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে অসমত পেট্ৰলিয়াম উৎঘাটন কৰা তিনিখন ঠাইৰ নাম লিখা। এতিয়া অসমত পেট্ৰলিয়াম উৎঘাটন বা তেল শোধনাগাৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া তিনিটা তেল শোধনাগাৰ হৈছে ডিগবৈ, নাহৰকটীয়া আৰু মৰাণ, ইয়াতে আছে। এতিয়া এইখিনিতে এটা কথা তোমালোকে জানি থ'বা যে ডিগবৈ তেল শোধনাগাৰটো হৈছে এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। এতিয়া ডিগবৈ যিটো তেল শোধনাগাৰ আছে এইটো এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ, আৰু এই তেল শোধনাগাৰটো 1901 চনত স্থাপন কৰা হৈছিলে। এই কথাটো তোমালোকে জানি থ'বা যে ডিগবৈ তেল শোধনাগাৰটো 1901 চনত স্থাপন কৰা হৈছিলে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে দুবিধ অপৰম্পৰাগত শক্তিৰ উদাহৰণ দিয়া। এতিয়া এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে সৌৰশক্তি আৰু বতাহ শক্তি এইটা হৈছে অপৰম্পৰাগত শক্তিৰ উদাহৰণ। ইয়াৰ এটা সুবিধা লিখা। আচলতে এই প্ৰশ্নটো এচোৱা থাকি গৈছে, তোমালোকে লিখি ল'বা বহীত যে দুবিধ পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ দিয়া আৰু ইয়াৰ এটা সুবিধা লিখা। ইয়াৰ এটা সুবিধা হৈছে ইয়াত প্ৰদূষণৰ মাত্ৰা কম। এতিয়া অপৰম্পৰাগত শক্তিৰ সম্পৰ্কত তোমালোকক মই আগৰ খণ্ডটোত
মানে প্ৰশ্ন এটা আগবঢ়োৱা হৈছিল আৰু তাত মই কথাখিনি তোমালোকক উল্লেখ কৰিছিলোঁ। মই আকৌ কৈছোঁ যে যিবিলাক শক্তি আচলতে আমি ব্যৱহাৰ কৰি থাকিলেও সেই শক্তিবিলাক আদা হৈ যোৱাৰ সম্ভাৱনাটো খুব কমেই থাকে, সেইবিলাককে আচলতে আমি মানে অপৰম্পৰাগত শক্তি বুলি কওঁ। গতিকে ইয়াৰ ভিতৰত উদাহৰণ হৈছে সৌৰশক্তি আৰু বতাহ শক্তি। এতিয়া এই শক্তিবিলাকৰ কি হৈছে, প্ৰদূষণৰ মাত্ৰা কম। এইখিনিতে আৰু এটা কথা তোমালোকে জানি থবা, ইয়াৰ বিপৰীত শক্তিটো হৈছে পৰম্পৰাগত, যেনে কয়লা হওক বা খাৰুৱা তেল হওক, প্ৰাকৃতিক গেছ, এইবিলাক পৰম্পৰাগত শক্তিৰ উদাহৰণ। কিন্তু সেই শক্তিবিলাক আচলতে এদায় হৈ যোৱাৰ সম্ভাৱনাটো খুবেই বেছি। এতিয়া পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰধান বতাহ শক্তি উৎপাদনকাৰী 3খন দেশৰ উদাহৰণ দিয়া। এতিয়া বতাহ শক্তি অৰ্থাৎ অপৰম্পৰাগত শক্তি উৎপাদনকাৰী 3খন দেশৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী আৰু ডেনমাৰ্ক। মানে বতাহ শক্তি উৎপাদনকাৰী 3খন দেশৰ নাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী আৰু ডেনমাৰ্ক। এতিয়া পিছৰ প্ৰশ্নটো হৈছে ভাৰতত বতাহ শক্তিৰ প্ৰকল্প থকা এটা অঞ্চলৰ নাম লিখা। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাটৰ কচ্ছ উপকূল। গুজৰাটৰ কচ্ছ উপকূলত মানে বতাহ শক্তিৰ এটা প্ৰকল্প আছে, যিটো আমি আচলতে অপৰম্পৰাগত শক্তি বুলি কওঁ। এইটো আছে গুজৰাটৰ কচ্ছ উপকূলত। এতিয়া পিছৰ প্ৰশ্নটো, এইটো প্ৰশ্নই আজি খণ্ডটোৰ শেষৰ প্ৰশ্ন, যে ভাৰতৰ 3টা উল্লেখযোগ্য জলবিদ্যুৎ প্ৰকল্পৰ উদাহৰণ দিয়া। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাক্কানাঙল, দামোদৰ উপত্যকা আৰু গান্ধীনগৰ। এই 3টাই হৈছে ভাৰতৰ এটা 3টা উল্লেখযোগ্য জলবিদ্যুৎ প্ৰকল্প। ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে মানে জলবিদ্যুৎ উৎপাদন কৰা হয়। এতিয়া আজিলৈ তোমালোকলৈ আগবঢ়োৱা খণ্ডটোৰ প্ৰশ্নোত্তৰসমূহ ইমানতে অন্ত পৰিছে। আশা কৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে চাইছা। যদি তোমালোকে বহীত লিখা নাই তেনেহ'লে লিখি ল'বা। পৰৱৰ্তী খণ্ডত মই তোমালোকলৈ এটা নতুন পাঠৰ প্ৰশ্নোত্তৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।